ছাত্ৰ ছাত্ৰীসকল, তোমালোকে বাৰু সকলোৱে ঘৰত কিবা এটা খাই আহিছানে? আহিছোঁ ছাৰ। ভাল কথা। তোমালোকে কিন্তু সদায় ভালদৰে খোৱা বোৱা কৰিবা দেই। তেতিয়াহে তোমালোক নিৰোগী হৈ থাকিবা, ধুনীয়াকৈ খেলিব পাৰিবা, স্কুললৈ আহিব পাৰিবা। ঠিক আছে ছাৰ। ছাৰ মই সদায় ভাত খাওঁ। আমি সদায় ভাত ৰুটি এইবিলাকহে খাব লাগে। চিপছ, কুৰকুৰে এই ধৰণৰ বস্তুবোৰ সদায় খোৱাটো বেয়া। ছাৰ মোক মায়ে চিপছ খাব নিদিয়ে। নিদিবতো, আমি সদায় চিপছ খাব নালাগে, বুজিছা? বুজিছোঁ ছাৰ। মই আজি তোমালোকক ঘৰৰ বাৰীতে সহজতে পোৱা কেইবিধমান ঔষধি গুণযুক্ত উদ্ভিদৰ বিষয়ে ক'ম। মই লেপটপটোতে এটা ধুনীয়া ভিডিঅ' বনাই আনিছোঁ, তোমালোকে চাবা দেই। এইয়া চোৱা। ছাত্ৰ ছাত্ৰীসকল, তোমালোক এইকেইদিন ঘৰতে আছা নহয়? তোমালোকে বাৰু ভালদৰে খোৱা বোৱা কৰিছানে? ভালদৰে খোৱা বোৱা কৰিবা দেই, তেতিয়া তোমালোক সুস্থ হৈ থাকিবা। আজি মই তোমালোকক সহজতে পোৱা কেইবিধমান ঔষধি গুণযুক্ত উদ্ভিদৰ বিষয়ে ক'ম। তোমালোকে ভালদৰে কাণ পাতিবা আৰু এই উদ্ভিদবোৰ খাবলৈ চেষ্টা কৰিবা। তোমালোকে বাৰু এই উদ্ভিদজোপা চিনি পাইছানে? কি নাম বাৰু? দুপৰটেঙা। দুপৰটেঙাই কি বেমাৰ ভাল কৰে তোমালোকে বাৰু জানানে? মই কৈছোঁ শুনা। দুপৰটেঙাৰ পাতৰ ৰস খালে কিডনীৰ পাথৰ গলি যায়। উচ্চ ৰক্তচাপ, জণ্ডিছ, কলেৰা আৰু তেজ ছাগনিৰ বাবে ইয়াৰ ৰস উপকাৰী। মূৰত ওকণি হ'লে দুপৰটেঙাৰ পাত খুন্দি চুলিত প্ৰলেপ দিলে ওকণি নোহোৱা হয়। এইজোপা পদিনা। পদিনাৰ ঔষধি গুণ। পদিনাৰ ৰস নাকত দিলে অতিমাত্ৰা চৰ্দিৰ পৰা উপশম পোৱা যায়। পদিনাৰ পাত পুৰি সেই ছাইৰে দাঁত ঘঁহিলে দাঁতৰ আলু মজবুত হয়। বমি ভাৱ বা তীব্ৰ হিকটি আহিলে পদিনাৰ ৰস সেৱন কৰিব লাগে। এয়া মছন্দৰী। মছন্দৰীৰ গুণ। গ্ৰহণী, পেট চলা, পেট খামোচা মৰা ৰোগত ইয়াৰ পাতত দি খালে উপকাৰ হয়। ইয়াক নিয়মীয়াকৈ খালে দৃষ্টিশক্তি আৰু স্নায়ু সবল হয়। এতিয়া বুজিলেনে আমাৰ ঘৰৰ বাৰীতে থকা কিছুমান উদ্ভিদ কিমান দৰকাৰী? গতিকে আজিৰ পৰা তোমালোকে যদি এই উদ্ভিদ কেইজোপা তোমালোকৰ ঘৰত দেখা পোৱা, তেতিয়াহ'লে যতন কৰিবা দেই, আৰু মাজে সময়ে খাই থাকিবা। ছাৰ আমাৰ মায়ে পদিনা পাত চাটনি পিচি ভাতৰ লগত খাবলৈ দিয়ে। আমি এইবিলাক উদ্ভিদ মাজে মাজে খাই থাকিব লাগে। আচ্ছা, তোমালোকে এটা কাম কৰিবাচোন। তোমালোকে যদি ঘৰত এই উদ্ভিদবিলাক দেখা পোৱা, তেতিয়াহ'লে তাৰ পাতবিলাক ছিঙি ধুনীয়াকৈ এখন বহীত আঠা লগাই তলত নামবোৰ লিখি থবা আৰু মোক দেখাবাহি দেই। হ'ব বাৰু ছাৰ। তেতিয়াহ'লে আজিলৈ সামৰোঁ।